আৰু আমাৰ এতিয়া তাৰ পৰা উভতিলোঁ আৰু এতিয়া মই কৈছিলোঁ যে মোৰ নেক্সট ভিডিঅ' দেখা পাব আমি ক'ত যাওঁ কি কৰোঁ। আচলতে তিনিচুকীয়া যাব লগা আছিলে টাউন, বিশেষ কাৰণত নহয়, এনেই মানে ঘূৰি আহিবৰ কাৰণে যিহেতুকে, সেইকাৰণে আমি মাকুম বাইপাছত উঠিম এফালে গৈছোঁ আৰু আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ আৰু যোনসকলে মোৰ প্ৰথম ভিডিঅ'টো চাই পেলাই মোৰ এই নেক্সট তাৰ লগত লিংক থকা ভিডিঅ'টো চাবলৈ আহিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। এনেকৈ মোক মৰম দি যাব। আৰু এতিয়া প্ৰায় সময় 4:30 বাজিছে, কিন্তু বতৰ এতিয়া যিহেতুকে ঠাণ্ডাৰ দিন আৰু দিনবোৰ ছুটি, সেইকাৰণে আন্ধাৰে হৈ গ'ল। সেইকাৰণে এতিয়া গৈ আছোঁ আৰু এই ল'ৰাকেইটা চাওক অটৰ পিছফালে কোনে কোনে এনেকুৱা কৰি উঠিছিলে বাৰু, কাৰ কাৰ ল'ৰালি সময়কণ মনত পৰে। এইটোৱে সময় যোনখিনি সময়ত এইবোৰ খেল ধেমালি কৰিব মন যায়। সেইকাৰণে মই ভিডিঅ'টো কৰি থলোঁ আচলতে এইখিনি আপোনালোকক দেখাবৰ কাৰণে। যোনসকলে কৰিছিলে তেওঁলোকৰতো মনত পৰিছেই চাগে। আৰু এইফালে ৰাইট ছাইডত উঠি পেলাই আমি যাম তিনিচুকীয়া টাউন পাই যাম। তাৰ পাছত এটা বস্তু দেখাম, ইমান ধুনীয়া ভিউ বাইপাছত দেখিছোঁ, বহুত ধুনীয়া ভিউ। যেনেকৈ আমাৰ সূৰ্য উদয় হোৱাটো, বেলিটো যেতিয়া ওলাই প্ৰথম তেনেকুৱাকৈ চাই ভাল লাগে, ঠিক তেনেকৈ সূৰ্য যেতিয়া মাৰ যায় সেইখন আকাশো চাই কিন্তু ভাল লাগে। মোৰ কিন্তু বিশেষকৈ ভাল লাগে বেছি। সেইকাৰণে মই ভিডিঅ'টো এইডোখৰত কৰি থৈছোঁ যে মোৰ লগতে আপোনালোকেও উপভোগ কৰে যাতে। আৰু এতিয়া গৈ আছোঁ, চাই থাকক ইমান ধুনীয়া আকাশখন। বেছি কথা নকওঁ, বাছ আপোনালোকে এনজয় কৰক মোৰ লগতে। আৰু এতিয়া আমি বাইপাছৰ কাষতে এখন দোকানত ৰখিছোঁ। দোকান মানে গাড়ীখনৰ চকাকেইটা হাৱা চেক কৰিবৰ কাৰণে। অকলটো উঠি থাকিলেই নহ'ব, তাকোতো অকণমান পানী যোগান ধৰিব লাগিব। এয়া চকাকেইটা গোটেইকেইটা চাই দিছে দাদাজনে। আৰু এতিয়া পুনৰবাৰ গাড়ীখন চেক কৰাই মেলি আমি এতিয়া পুনৰবাৰ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰি দিছোঁ। আৰু আপোনালোকেও আমাৰ লগত থাকক, এনজয় কৰক। বাইপাছৰ ৰাস্তাটো বিশেষ একো নাই, কিন্তু তথাপিও মোৰ লগতে আপোনালোকেও এনজয় কৰক।
পালোহি কলেজ তিনিআলি পালোহি ইয়াতে কিন্তু পুৱাৰ ভাগত আপুনি এফালে যাব নোৱাৰে গাড়ী পাৰ হ'ব নোৱাৰি ইমানেই বজাৰ ভিৰ হৈ থাকে কিন্তু এতিয়া যিহেতুকে দিনো ছুটি আৰু আন্ধাৰ হৈ অহাৰ কাৰণে বেপাৰীবোৰ আধা ঘৰলৈ গুচি গ'ল আৰু এতিয়াও প্ৰায় আছে বাৰু নথকা নহয় তথাপিও মানে যিমান ৰাতিপুৱা ভাগত থাকে ইমান এতিয়া নাই সেইকাৰণে এফালে গাড়ী পাৰ হ'ব পাৰিছে তথাপিও একেবাৰে লোকেল চব্জিবিলাক পুৱাৰ ভাগত কিনি পেলাই ভাল লাগে ৰাতিপুৱাৰ ভাগত পিছবেলা সময় অকণমান শুকাই যায় তথাপি বহুত মানুহে কিন্তু পিছবেলাহে বজাৰ কৰিব আহে আমি বজাৰ কৰিব নাই অহা বাৰু আৰু আমি তিনিচুকীয়া গৈছিলোঁ মানে লোকেল মুৰ্গী আনিবলৈ গৈছোঁ আৰু আনি মেলি ইয়াত বনাবই লৈছোঁ আপোনালোকে দেখিছেই পিঁয়াজ কুটিছোঁ এটা এনেকৈ কুটি লৈছোঁ আৰু লোকেল মুৰ্গী এটা আছে ধুনীয়াকৈ ধুই মেলি এতিয়া কেৰাহীখনত মই তেজপাত দি দিছোঁ আৰু ইয়াৰ পাছতে পিঁয়াজ দিছোঁ একেবাৰে চিম্পলকৈ বনাইছোঁ কিন্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ পিঁয়াজ এটা ডাঙৰ চাইজৰ পিঁয়াজ এটা দিছোঁ আৰু গেছৰ ফ্লেমটো মই ডাঙৰ কৰি থৈছোঁ আৰু এতিয়া হেতাখনেৰে লৰাই দিছোঁ আৰু ইয়াত চাওঁ পিঁয়াজৰ কালাৰটো সলনি হ'লত মই নহৰু আদাৰ থেতেলিয়াই লোৱা দি দিছোঁ আৰু এতিয়া মই আলু এটা ডাঙৰ চাইজৰ আলু কাটি লৈছিলোঁ সেইকেইডোখৰ দি দিছোঁ তেলতে আৰু মাংসকেইডোখৰো একেবাৰে দি দিছোঁ একেবাৰে চিম্পুলকৈ বনাইছোঁ আৰু জালুক ব্যৱহাৰ কৰিম যিহেতুকে মোৰ চৰ্দি হৈ আছে সেইকাৰণে জালুকীয়াকৈ লোকেল মুৰ্গীৰ মাংসৰ জোল খাবলৈ মন গ'ল আৰু এতিয়া ভালকৈ লৰাই আছোঁ ধুনীয়াকৈ আৰু এয়া চাওঁ এতিয়া মই দিছোঁ জোখমতে হালধি দিছোঁ আৰু হালধিৰ পৰিমাণটো নিজৰ মাংসৰ জোখমতেতো সকলোৱে জানেই সেয়া হয়তো এচামুচো হ'ব পাৰে মাংসৰ জোখত 2 চামুচো হ'ব পাৰে আৰু সোৱাদ অনুসৰি দিছোঁ নিমখ আৰু এতিয়া পুনৰবাৰ ভালকৈ হেতাখনেৰে লৰাই দিছোঁ আৰু ইয়াতে মই মিট মছলা আৰু গৰম মছলা ব্যৱহাৰ কৰিলোঁ কিন্তু মোবাইলটোৰ ভিডিঅ' অফ হৈ গ'ল দেখাব থাকি গ'ল আৰু এতিয়া চাওক তেল কেনেকুৱা আমাৰ ধুনীয়াকৈ ওলাই গৈছে আৰু এতিয়া দিছোঁ জালুকৰ পৰিমাণটো যিমান জ্বলা খায় মই এভাৰেষ্টৰ ব্লেক পেপাৰ পাউডাৰটো ব্যৱহাৰ কৰিছোঁ আপোনালোকে ঘৰুৱাকৈও খুন্দি পেলাই দিব পাৰে কিন্তু মোৰ ওচৰত এনেকুৱাকৈ পাউডাৰ থকাৰ কাৰণে মই এইটোতে দি দিছোঁ আৰু এতিয়া পুনৰবাৰ হেতাখনে ভালদৰে লৰাই দিছোঁ ইয়াতে কৈ দিছোঁ যে গেছৰ ফ্লেমটো মই হাই কৰি থৈছোঁ এতিয়া অলপ সময়ৰ পাছত মই ইয়াতে দিছোঁ পানী যিহেতুকে মাংসটো উতল আহিব লাগিব জালুকীয়াকৈ তেতিয়া জোলকণে খাই ভাল লাগে সেইকাৰণে জোখমতে দিছোঁ পানী আৰু এতিয়া পুনৰবাৰ ভালদৰে লৰাই পেলাই ঠাণ্ডা পানী দিছোঁ আজি জালুক দিছোঁ কাৰণে এনেই মই গৰম পানী ব্যৱহাৰ কৰোঁ কিন্তু আজি ঠাণ্ডা পানী দিয়ে বনাইছোঁ আৰু ঢাকনখন এতিয়া মই লগাই দিছোঁ আৰু এয়া চাওক ইমান ধুনীয়াকৈ মাংসৰ জোলখন উতলি আছে মই গেছৰ ফ্লেমটো হাই কৰিয়ে উতলাই আছোঁ আৰু মাজতে এবাৰ হেতাখনেৰে লৰাই দিছোঁ আৰু এতিয়া পুনৰবাৰ ঢাকনখন মাৰি দিম আৰু জোলকণ আৰু অকণমান শুকাবৰ কাৰণে দিম আৰু এইফালে একুৰিয়ামটো অৱস্থা একেবাৰে বেয়া হৈ গ'ল অকণমান মানে মেইনটেইনৰ ক্ষেত্ৰত আচলতে অকণমান ব্যস্ত হৈ থকাৰ কাৰণে বেলেগ কামত এইফালে ধ্যান দিব নোৱাৰা হ'লত একুৰিয়ামটোৰ অৱস্থা অলপ বেয়া হৈ গ'ল সেইকাৰণে আজি চাফাই অভিযান চলিছে সেই মাছবোৰ উলিয়াই দিয়া হৈছে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা লাগিল জনাব নাপাহৰিব